এখন গাঁৱত কণ আৰু মন নামৰ দুজন ককাই ভাই আছিল। ককায়েক কণ অকণমান দুষ্ট প্ৰকৃতিৰ আছিল আৰু ভায়েক মন বৰ শান্তশিষ্ট আছিল। এদিন কণে অকলে অকলে কিবা মনতে ভাবি আছিল আৰু আনফালে মনে গৰুৰ বাবে ঘাঁহ আনিবলৈ গৈছিল। এই কণটোৰ লগত মই চব বস্তু ভাগ বতৰা কৰি থৈ পেলাই মই তাৰ কিবা এটা কৰিব লাগিব। আজি সি আহিলে কাণতে কথা পাতিব লাগিব। অ'তো মন আহি পালে। মন, মই কথা এটা ভাবিছোঁ। মা আৰু দেউতাৰ বস্তুবিলাক আমি দুটাই ভাগ কৰি দিওঁ দে। যোনে যি ভাগত পায় তাৰ কথা কোনো ক'বলগীয়া একো নাই। তই কি বুলি ভাব? হ'ব দে ককাই, তই যি ভাল দেখ তাকে কৰ। তইনো আৰু মোৰ বেয়া কথা ভাবি পিনে তই কোৱাটোৱেই হ'ব দে। মনে চাহ খাই খাই ভাবি আছিল যে মা দেউতাৰ বস্তু বুলিবলৈ আছেনো কেইপদ বস্তু। তাকে দাদাই দেখোন ভাগ কৰাৰ কথা কৈছে। ভাগ কৰাটো ভাল হ'ব জানো? তেনেকুৱাতে কণ ভিতৰলৈ আহে। মনে কিবা ভাবি থকা যেন দেখা পায় কণেও ভাবিলে, ই দেখোন ইয়াতে চাহ খাই আছে। এই সুযোগতে আমি কেঁঠাখনেই ভাগ কৰি পেলাম। মন, তই কিবা ভাবি আছ যেন পাইছোঁ। কি ভাবি আছ? ককাইদেউ, তই থাকোঁতে মই কিবা ভাবিবলগীয়া আছে। একো ভবা নাই, কিবা কবি যেন পাইছোঁ, ক। অঁ, তই ঠিকেই ধৰিছ। আমি দুটাই কেঁঠাখন ভাগ কৰি লওঁ দে আজি। কেঁঠাখন আকৌ তই কেনেকে ভাগ কৰিবি? মই থাকোঁতে চিন্তা কৰিবলগীয়া কি আছে? দিনৰ ভাগত কেঁঠাখন তোৰ আৰু ৰাতিৰ ভাগত মোৰ। তই দিনৰ ভাগত কেঁঠাখন যি কৰ কৰ আৰু ৰাতি মই যি কৰিব লাগে কৰিম। হ'ব দে ককাই, তই যি ভাল দেখ। এদিন মনে বাৰীত ঝাৰু মাৰি আছিল। আনফালে কণে বস্তু ভাগ কৰাতে লাগি আছিল। মনে কণক দেখা পাই কয়, দাদা, তই ইয়াত? এইবাৰ ফল মূল বৰকৈ লাগিছে। অঁ ভাইটি, দেখিছোঁ। সেইবাবে ভাবিছোঁ মা দেউতাৰ গছ গছনিখিনিও আমি দুটাই ভাগ কৰি লওঁ। দাদা, গছ গছনিবোৰ আকৌ তই কেনেকে ভাগ কৰিবি? তইহে জান আৰু। ভাইটি, হ'ব দে, তই চিন্তা কৰিব নালাগে। আজিৰ পৰা গছৰ গুৰিবিলাক তোৰ আৰু গছৰ আগভাগবিলাক মোৰ। তই গছৰ গুৰিত যি কৰ কৰিবি, মোৰ ক'ব লগা একো নাই। আৰু গছৰ ওপৰত মই যি কৰোঁ মোৰ কথা। তই একো তাত মাত নামাতিবি। হ'ব দে দাদা, তই যি ভাল দেখ তাকে কৰ। এদিন মনে গাইজনী আনি থাকোঁতে কৈছিল যে দাদা, কিনো হৈছে? চব বস্তুবিলাক দেখোন আধা আধা কৰিছে। খা মা খা, পানীখিনি খা। কি ঠিক দাদাই চাগে তোকো ভাগ কৰিব। মন, অ' মন। ৰ, দাদাই দেখোন চিঞৰি আছে। মই দাদাৰ ওচৰৰ পৰা আহোঁ। মন, এইফালে আহচোন, কথা এটা আছে। অঁ মন, আহিলি? শুনচোন, মই কথা এটা ভাবিছোঁ। আমাৰ ক্ষীৰতী গাইজনীও আমি দুটাই ভাগ কৰি পেলাওঁ দে। দাদা, কিনো কয় এইবিলাক? গাইজনী আকৌ তই কেনেকে ভাগ কৰিবি? মন, গৰুজনীৰ আগফালটো তোৰ আৰু পাছফালটো মোৰ। তই গৰুজনীক খাবলৈ দিবি আৰু বাকী পাছফালৰখিনি মই চম্ভালি ল'ম। হ'ব দে দাদা, তই যি ভাল দেখ তাকে হ'ব। ৰাতি শুওঁতে সদায় কণে কেঁঠাখন লৈ শুৱে আৰু মনে তেনেকৈ শুৱে। সেইবাবে ঠাণ্ডাত তাৰ টোপনি নাহে আৰু ভাবে, চেহ, কেঁঠাখন দেখোন দিনৰ ভাগত কামতে নাহে, ৰাতি দাদাহে লয়। এদিন কণে ঘৰৰ বাৰীতে আপেল খাই খাই বহি আছিল আৰু মন আহি ককায়েকক আপেল এটা খুজিছিল। দাদা, আপেল এটা মোকো খাবলৈ দে আকৌ। তই দেখোন অকলে অকলে খাই থাক। কিয়? মই তোক দেখোন কৈছিলোঁৱেই, গছৰ গুৰি ভাগ তোৰ আৰু গছৰ ওপৰ ভাগ মোৰ। এতিয়া ওপৰৰ বস্তু মই যি কৰোঁ, তই তাত কিয় মাত মাতিছ? নিদো তোক আপেল। মনে এদিন বৰ দুখ মনেৰে নদীৰ পাৰত বহি আছিল আৰু কথাবিলাক ভাবি আছিল। সেই সময়তে এগৰাকী বুঢ়ী মানুহ আহি মনক সুধিছিল, বোপা মন, ইয়াত তই অকলে অকলে মন মাৰি কিয় বহি আছ? তোৰ
কি দুখ হৈছে? নহয় অ' আই, ঘৰত কণ দাদাই দেখোন মা দেউতাৰ গোটেইবোৰ বস্তু ভাগ কৰি পেলাইছে। আৰু হ'ব দে বোপাই, মই বুজি পাইছোঁ। মই তোক বুদ্ধি কেইটামান দিওঁ, সেইমতে তই কৰি যাবি, চব ঠিক হৈ যাব। এদিন কণে ঐ সৰু, মোৰ কেঠাখন দেখিছিলি নেকি? অ' ককাইদেউ, কেঁঠাখন দেখোন মই তিয়াই থৈছিলোঁ। তই দেখা পোৱা নাই নেকি? তিয়াই থৈছ? কিয় তিয়াই থৈছ? মই এখন ৰাতি লওঁ বুলি তই নাজানো নেকি? কিয় দাদা, তই কৈছিলি দেখোন দিনৰ ভাগত মই কেঁঠাখনৰ লগত যি কৰোঁ, তই তাত মাত মাতিব লগা একো নাই, আৰু ৰাতিৰ ভাগত কেঁঠাখন তোৰ। ই দেখোন গাখীৰ খাবলৈ লৈছে। এহেকা এটা দিওঁ, আইতাই কোৱাৰ দৰে কৰোঁ ৰ। সেই বুলি কৈ মনে গৰুটোক কোবাবলৈ ধৰিলে। ঐ মন, গৰুটোক কিয় কোবাইছ? মই গাখীৰ খীৰাবলৈ লোৱা তই দেখা নাই জানো? তই কিয় আমনি কৰিছহি? দাদা, তই তোৰ পিছৰ ফালে যি কৰ কৰি থাক, মই মোৰ আগফালে মই যি কৰোঁ। তই তাত কিয় মাত মাতিছ? তই পাহৰি গৈছ চাগে। এদিন আইতাই কোৱাৰ দৰেই মনে গছৰ গুৰি কাটিবলৈ ধৰিলে। তেতিয়াই কণ আহি মনক কয়, ঐ মন, পগলা হ'লি নেকি তই? গছৰ গুৰিটো কেলৈ কাটিছ? দেখা নাই জানো গছজোপাত ইমান ফল লাগি আছে? ককাইদেউ, তোৰ আজিকালি কি হৈছে? তই ভাগ কৰি পেলাই মোক গছজোপাৰ গুৰিটো দিয়া নাছিলি জানো? সেইবাবে মই গছজোপাৰ গুৰিটো কাটিছো। তই তাত কিয় মাত মাতিছ আকৌ? ভাইটি, মই বুজি পালোঁ দে তই এনেকুৱা কিয় কৰি আছ। মই বহুত ডাঙৰ ভুল কৰি পেলাইছোঁ। মই মা দেউতাৰ বস্তু কেইপদৰ ওপৰত বৰ লোভ কৰিছিলোঁ, সেইবাবে মই এনেকুৱা কৰিছিলোঁ। মোৰ ভুল হৈ গ'ল, মোক ক্ষমা কৰি দে। তাৰ পাছত কণ আৰু মন দুয়োজনে বৰ মিলা প্ৰীতিৰে থাকিবলৈ ধৰিলে। বন্ধুসকল, আজিৰ কাহিনীটো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু সাধুকথা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। লগতে ভিডিঅ'বোৰ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।